হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, যিহেতু মোৰ বিয়াৰ আজি 4 বছৰ কমপ্লিট হ'ল আল্লাৰ হুকুমত। তাৰপিছত বেটি শুই উঠিলে, যিহেতু ওচৰৰে দাদা এজনৰ ল'ৰাটোৰ বাৰ্থডে পাৰ্টি আছিলে, তাত আমাক ইনভাইট কৰিছে। বেটি উঠি মানে ইমানেই কেনকেনাই থাকে, যিহেতু শুই উঠিছে তাই। তাৰপিছত তাইক কাপোৰ পিন্ধাই লৈ গ'লোঁ। এয়া বাৰ্থডে পাৰ্টিত আমি পাই গ'লোহি আহি। মাহী, বৌ, খুৰী, ওচৰ সকলো আমি আহি এতিয়া খাবলৈ আহিলোঁ। যিহেতু বেছি দেৰি নৰখিলোৱে, খাই দিলোঁ। এফালে যাবলৈ আছে আমাৰ। তাৰপিছত পোলাও, জেলেপি, কেক খাই আহিলোঁ। তাৰপিছত ভাবিলোঁ যে এনিভাৰ্চাৰীৰ দিনাখন ক'ৰবাত নগ'লেওতো ভাল নালাগে, দিনত নগ'লোঁ, যিহেতু বতৰটো ইমানেই বেয়া। সেইটো কাৰণে ভাবিলোঁ ওচৰতে এক্সপ' আহিছে, তালৈকে যাওঁ বুলি। এয়া আমি এক্সপ'ত আহি পাই গ'লোঁ। যিহেতু এবাৰ এক্সপ'ৰ্টখন অকণ ডাঙৰকৈ আহিছে, সেইটো কাৰণে টিকেট কাটিব দিছে। প্ৰায় আজি 4-5 বাৰমান আহিছোঁ, কিন্তু টিকেট কটা হোৱা নাই। এইবাৰ ফাৰ্ষ্ট টাইম টিকেট কাটিছোঁ। যিহেতু টিকেট কাটোতে বেটিয়ে দেখিছেনে ইমানেই তাইৰ লগত উৎপাত কৰিছে ছোৱালীকেইজনীয়ে। তাৰপিছত ভিতৰলৈ আহিলোঁ সোমাই। তাই দেখিতো বস্তুবোৰ ইমানেই উৎপাত কৰিছে, দেখিছে। তাৰপিছত ভিতৰলৈ যাওঁচোন, ইমান ধুনীয়া ধুনীয়া বস্তু আহিছে, দেখিতো মোৰ ভাল লাগি গৈছে। তাৰপিছত এতিয়া বস্তুবোৰ দেখিতো ইটো লওঁ সিটো লওঁ লাগিয়ে আছে। দেখিছে বেটিৰ ডিমাণ্ড ষ্টাৰ্ট, এইটো লাগে সেইটো লাগে কৈয়ে থাকে তাই। তাৰপিছত দা কটাৰীৰ দোকানখন দেখি মানে ভাল লাগিলে, আপোনালোককো দেখাই দিলোঁ। তাৰপিছত আহিতো মোৰ এইখিনি মেইন বস্তু ইয়েৰিংছ আৰু বেংগলছ মই বহুত ভাল পাওঁ। দেখিছেনে ইয়েৰিংছ দেখি মই পগলা, কিন্তু বেছি লোৱা নহ'ল, যিহেতু আছেই অলৰেডি। তাৰপিছত কেপচাৰ ল'লোঁ। তাৰপিছত তাৰ পৰা আমি ওলাই আহিলোঁ, যিহেতু ইমানেই গৰম। অলপ টাইম থাকি আমি গুচি আহিলোঁ। বেটি ইমান উৎপাত কৰিছে গৰমত, তাই তাত থাকিব নোৱাৰিছে, ইমানেই কেনকেনাই আছে। তাৰপিছত আমি অলপ দেৰি থাকিম বুলি ভাবিছিলোঁ, তাৰপিছত আমি গুচি আহিলোঁ। দেখিছেনে ৰাস্তাত আহোঁতেও যে তাই ইমানেই উৎপাত কৰে। তাই বলটো পৰি গ'ল, তাৰপিছত আকৌ তুলি ল'লোঁ। তাৰপিছত আমি ঘৰ আহি পাই গৈছোঁ এতিয়া। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই বাই, আজিলৈ আহিলোঁ।